নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি ৩ নৱেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী শৰ্মাৰ। জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়। ৮ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। আমি সকলো ফালৰ পৰা প্ৰস্তুত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত অমিত শ্বাহৰ সৈতে কথা পাতিছে মুখ্যমন্ত্ৰী শৰ্মাই। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ কোনো দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল। জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ব্ৰেকিং নিউজ। মই মুখ্যমন্ত্ৰীৰ হৈ থকালৈকে অবৈধ মিয়াৰ শান্তি নাই। মিয়াক মই শান্তি নিদিওঁ। মিয়াক আমি শান্তি কেতিয়াও নিদিওঁ। মিয়াক সদায়ে অশান্তিত ৰাখিম। কোনো অবৈধ মিয়াক ৰেহাই দিয়া নহ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই মুখ্যমন্ত্ৰী থকালৈকে অবৈধ মিয়া টেনশ্যনত থাকিব লাগিব। অবৈধ মিয়াক পুনৰ সকিয়নি নিদিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে তেতিয়ালৈকে অসমত শান্তিত থাকিব নোৱাৰিব মিয়া লোকসকল। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ সেৱা কৰিলেও শান্তিত থাকিব নোৱাৰিব মিয়া লোকসকল। মিয়াৰ বিৰুদ্ধে পুনৰবাৰ আজি সংবাদ মাধ্যমৰ আগত এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ। গাখীৰত মানুহে অলপ হ'লেও পানী ডালে। গৌৰৱ গগৈ কিন্তু 100% পিউৰ পাকিস্তানী মিল্ক। গৌৰৱ গগৈ 100% পাকিস্তানী মানুহ। গাখীৰত মানুহে অলপ হ'লেও পানী ডালি খায়, কিন্তু গৌৰৱ গগৈ পিউৰ পাকিস্তানী। গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ সম্পূৰ্ণ পাকিস্তানী এজেণ্ট, তাত কোনো ধৰণৰ সন্দেহ নাই। গৌৰৱ গগৈ মোৰ ওপৰত কেছ দিলে ময়ো ভাল পাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দিয়াৰ পিছতহে গৌৰৱ গগৈৰ কাণ্ড মুকলি কৰা হ'ব। 10 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 10 জানুৱাৰীত প্ৰতিবেদন দাখিল কৰিলে সলনি নহয় ঘটনাৰ তথ্য। শত্ৰুপক্ষই ক'লেই মই প্ৰতিবেদন দাখিল নকৰোঁ। শত্ৰুৱে 10 তাৰিখে বিচাৰিলে মই 11 তাৰিখত দিম প্ৰতিবেদন। শত্ৰুৰ মতে নচলে হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰবাৰ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈ। 26ত ৰাইজৰ শক্তিশালী আঙুলিয়ে বিজেপিক উফৰাই দিব। কংগ্ৰেছৰ বিশাল গণসভা, বিজেপিক তীব্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। 2026 চনত ৰাইজৰ শক্তিয়ে বিজেপিক উফৰাই দিব অসমৰ পৰা। 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমত দেখা নাপাব ৰাইজে। অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মাজৰ পৰা বিদায় ল'ব বুলি দাবী কৰিছে গৌৰৱে। দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ বিশাল গণসভা অনুষ্ঠিত হৈছিল। তাত এই মন্তব্য গৌৰৱ গগৈৰ। বিশাল গণসভাত বিজেপি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ বিশাল কৰ্মী সভাত APCCৰ সভাপতি গৌৰৱ গগৈৰ উদাত্ত ভাষণ। বিজেপিক বুঢ়া আঙুলি দেখুৱাই অসমৰ ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিছে। 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছ দলক পুনৰবাৰ অসমত চৰকাৰ গঠন কৰাব আৰু 26 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত দেখা নাপাব হিমন্ত বিশ্ব শৰ্মাক। 26 চনৰ পিছতেই নাইকিয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাঙকো তীব্ৰ সমালোচনা গৌৰৱৰ। বিগত বছৰত বিজেপিয়ে কেৱল মিছা আশা আৰু মিছা প্ৰতিশ্ৰুতি দিছে। বিজেপিয়ে ৰাইজৰ সন্মুখত নিজৰেই মুখখন দেখিবলৈ লাজ কৰিছে। কংগ্ৰেছ দলৰ সাহস দেখি ভাৰতীয় জনতা পাৰ্টীয়ে ভয় খাবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱৰ। বিজেপি দলটোৱে নিজকে ৰাইজৰ ৰজা বুলি ভাবিব ধৰিছে। 26ত নাইকিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। অশোক সিংঘালৰ মাটি আছে নে নাই মই নাজানো, কিন্তু সমাধিক আমি 20 বিঘা মাটি দিছোঁ। ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আমি দুয়োটা ক্ষেত্ৰতে সামঞ্জস্য ৰাখিছোঁ। ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সমপৰ্যায়ত আমি মাটি দিব পাৰোঁ, সিমানেই মাটি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, মাটিৰ বাওঁফালে কোন আছে, সেইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। কিন্তু ভূপেন হাজৰিকাৰ সমাধি, জুবিন গাৰ্গৰ সমাধি আমি সমান মাটি দিম। জুবিন ক্ষেত্ৰৰ সমীপত
মন্ত্ৰী অশোক সিংঘালে মাটি দখল কৰি থকাৰ অভিযোগক লৈ এইদৰে আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অশোক সিংঘালে মাটি দখল কৰিছে নে নাই সেইটো মুখ্যমন্ত্ৰীৰ বিষয় নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। মই গ্যাৰাণ্টি দি কৈছো জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। মই মুখ্যমন্ত্ৰী গৃহ সচিবৰ লগতে মুন্না প্ৰসাদ গুপ্তাক চেলেঞ্জ কৰিছো, আহক মোৰ লগত মুখামুখি হওক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে চেলেঞ্জ প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে 100% মই গ্যাৰাণ্টি দিছো জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু SITয়ে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে বুলি মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অন্য এটা খবৰ, মহা বিপদত পৰিছে উদ্যোগপতি অনিল আম্বানী। অনিল আম্বানীৰ বাসগৃহসহ ইডিয়ে জব্দ কৰিছে বহু সম্পত্তি। মহা বিপদত অনিল আম্বানী। অনিল আম্বানীৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ইডিয়ে। একেলগে 3000 কোটিৰো অধিক টকাৰ সম্পত্তি বাজেয়াপ্ত। অনিল আম্বানীৰ বিৰুদ্ধে একশ্যন মুডত এতিয়া ইডি। মুম্বাই, দিল্লী, গাজিয়াবাদ, নয়ডা, পুনেৰ সম্পত্তি বাজেয়াপ্ত। হায়দৰাবাদ, চেন্নাই, ইষ্ট গোদাবৰীৰ সম্পত্তিও বাজেয়াপ্ত কৰিছে ইডিয়ে। মুম্বাইস্থিত অনিল আম্বানীৰ বাসগৃহও জব্দ। মানি লণ্ডাৰিঙৰ গোচৰত ইডিয়ে কৰিছে এই সম্পত্তি বাজেয়াপ্ত। মহা বিপদত পৰিছে বিশিষ্ট উদ্যোগপতি অনিল আম্বানী। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। নৱেম্বৰত আহিব কঠোৰ আইন। ৰাজ্যত বহু বিবাহক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। নৱেম্বৰত আহিব বহু বিবাহ বিৰোধী আইন। এই মাহতে আহিব এই নতুন আইন। বহু বিবাহ কৰিলেই 7 বছৰৰ সশ্ৰম কাৰাদণ্ড। বহু বিবাহক লৈ কোনো কম্প্ৰমাইজ নকৰে চৰকাৰে। বহু বিবাহ আইনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। 25 নৱেম্বৰৰ বিধানসভাত দাখিল হ'ব বহু বিবাহ আইন। ৰাজ্যত বহু বিবাহ কৰোৱাসকলৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। নৱেম্বৰত আহিব বহু বিবাহ বিৰোধী আইন। বহু বিবাহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। কোনো কাৰণতেই কম্প্ৰমাইজ কৰা নহ'ব। বহু বিবাহ কৰিলেই থাকিব লাগিব 7 বছৰ পৰ্যন্ত জেলত। পৰৱৰ্তী খবৰ, 10 লাখ টকাৰ ব্যয়েৰে সংখ্যালঘু ৰাইজে নিৰ্মাণ কৰিলে জুবিন সেতু। এফালে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰু আনফালে সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ এক আদৰণীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি মুছলমান সমাজৰ। গাঁঠিৰ ধন খৰচ কৰি সংখ্যালঘু ৰাইজে নিৰ্মাণ কৰিলে জুবিন সেতু। প্ৰায় 10 লাখ টকা খৰচ কৰি নিৰ্মাণ কৰিলে বাঁহৰ দলং। নগাঁৱত শিমলীতোলা বৰপেটাৰ বাঘামাৰাত সংযোগী এই পথ। এতিয়াৰে পৰা পথচাৰীয়ে জুবিন গাৰ্গৰ নামেৰে যি দলং নিৰ্মাণ কৰিছে ৰাইজে, সেই দলঙৰ ওপৰেৰে যাতায়াত কৰিব। ৰাইজৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জুবিন সেতু নিৰ্মাণ কৰি সমকীয়া দোৱা কৰিছে মুছলমানে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুছলমান সমাজে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়া উচ্ছেদৰ কথা কৈ জুবিনৰ ন্যায়ৰ প্ৰসংগটো তলত পেলাই নিদিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি জুবিন গাৰ্গক ন্যায় দিয়ক মামা, আপোনাক ৰাইজে বেছি ভাল পাব। জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে অনুৰোধ জনালে এজন জুবিন অনুৰাগীয়ে। জুবিন অনুৰাগীয়ে কৈছে, মিয়া প্ৰসংগ, মিয়াক উচ্ছেদ কৰা আদি বিষয় উত্থাপন কৰি আপুনি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো তল নেপেলাব। আপুনি জুবিন গাৰ্গক ন্যায় দিয়ক। মিয়া উচ্ছেদৰ কথা কৈ জুবিনৰ ন্যায় প্ৰসংগটো তলত পেলাই নিদিব মুখ্যমন্ত্ৰী শৰ্মাই। আপুনি জুবিন গাৰ্গক ন্যায় দিয়ক মামা, আপোনাক ৰাইজে বেছি ভাল পাব। জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে অনুৰোধ জনালে এজন জুবিন অনুৰাগীয়ে। মুঠতে জুবিন গাৰ্গক ন্যায় দিবলৈ এতিয়া সৰ্বত্ৰে দাবী উত্থাপন কৰিছে ৰাইজে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অৱশেষত ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মতা মহিলাই। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ক্ষমা খুজিবলগীয়া হ'ল এগৰাকী মহিলাই। মুখ্যমন্ত্ৰীৰ সভাত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছিল মাইনা বেগম নামৰ মহিলাজনীয়ে। মামা, আমাক অৰুণোদয় আঁচনি নালাগে, আমাক লাগে জুবিন গাৰ্গৰ ন্যায়। শনিবাৰে মিকিৰভেটাত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ সভা। মঞ্চত মুখ্যমন্ত্ৰীক উদ্দেশ্যি জুবিনৰ ন্যায়ৰ দাবী তুলিছিল VDP মাইনা বেগমে।
জুবিনৰ ন্যায় বিচৰাৰ পিছতেই মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল আৰক্ষীৰ দল। বিজেপিৰে অতি ঘনিষ্ঠ সম্পৰ্ক থকা মাইনা বেগমে বিচাৰিলে অৱশেষত ক্ষমা। আবেগতেই মই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি পালো বুলি মন্তব্য মহিলাগৰাকীৰ। পৰৱৰ্তী খবৰ, মাটিৰ দালালৰ বিৰুদ্ধে একশ্যন মুডত চৰকাৰ। মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাটিৰ নামত চৰকাৰী বিষয়াই ঘোষ বিচাৰিলেই দিয়ক আপুনি অভিযোগ। 1 ছেকেণ্ডত ঘোষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। চৰকাৰী বিষয়া লাটমণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল ৰাজ্যত বৃহৎ একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে দিয়ক আপুনি অভিযোগ। হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। 1 টকাও ঘোষ ল'লেই যাব লাগিব জেললৈ ঘোষখোৰ বিষয়া। মাটিবাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলেই দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে 6টা বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰত লগে লগে আপুনি দিয়ক অভিযোগ। মুহূৰ্ততেই হ'ব একশ্যন। ছেভ কৰক 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক আপুনি অভিযোগ। ডাইল কৰক টোল ফ্ৰী নং 1800345377 036124622295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘোষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত। ঘোষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ সম্পৰ্কত কালিমা। গুৱাহাটীত শিক্ষকৰ কামনাৰ বলি ছাত্ৰী। তাৰ পিছতেই উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰবাৰ কুকাণ্ড সংঘটিত হৈছে। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে লম্পট শিক্ষকে। গুৱাহাটী ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। লম্পট শিক্ষক আব্দুলৰ কামনাৰ বলি হ'ল বিদ্যালয়ৰে ছাত্ৰী। বিটিপি পাঠ্যক্ৰমৰ প্ৰেক্টিকেল ক্লাছৰ সময়তে ছাত্ৰীগৰাকীক নিৰ্যাতন। আব্দুল কৰিম নামৰ শিক্ষকজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। আদিবাসী কল্যাণ পৰিষদৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰি আছিল ছাত্ৰীগৰাকী। অভিযুক্ত লম্পট শিক্ষক আব্দুলক আটক ভগদত্তপুৰ আৰক্ষীৰ। আৰু পুনৰবাৰ গুৱাহাটী মহানগৰীত এই ঘটনা। অন্য এটা খবৰ, জনজাতিকৰণৰ দাবীত পুনৰবাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। জনজাতিকৰণৰ দাবীত পুনৰ কঁপি উঠিল সমগ্ৰ উজনি অসম। চৰাইদেউৰ সোণাৰীৰ ৰাজপথত কপালে চাওতাল ছাত্ৰ সন্থাই। 3 সহস্ৰাধিক লোক ওলাই আহিল ৰাজপথলৈ জনজাতিকৰণৰ দাবীৰে। 25 নৱেম্বৰৰ ভিতৰত জনজাতিকৰণ মৰ্যাদা প্ৰদানৰ দাবী। অন্যথা ব্যাপক গণতন্ত্ৰ আন্দোলনৰ হুংকাৰ চাওতাল ছাত্ৰ সন্থাৰ। জনজাতিকৰণৰ দাবীত পুনৰবাৰ উজনি অসমত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। অন্য এটা খবৰ, যাত্ৰীবাহী বাছত ডাম্পাৰৰ খুন্দা। থিতাতে নিহত 20 জন। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে 20 জন লোকৰ মৃত্যু। দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। যাত্ৰীভৰ্তি বাছত ডাম্পাৰৰ প্ৰচণ্ড খুন্দা। মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় এই দুৰ্ঘটনাৰ বাবে। থিতাতে মৃত্যু হৈছে 20 জনকৈ লোকৰ। সংকটজনক অৱস্থাত আহত 20 জন। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শিলভৰ্তি ডাম্পাৰে খুন্দা মাৰে যাত্ৰীবাহী বাছখনত। বাছখনত আছিল প্ৰায় 70 জনৰো অধিক যাত্ৰী। বাছখনত কলেজীয়া শিক্ষাৰ্থীৰ সংখ্যাই আছিল অধিক। সোমবাৰে পুৱা তন্দুৰৰ পৰা হায়দৰাবাদ অভিমুখী আছিল বাছখন। মৃতকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰধানমন্ত্ৰী মোদীৰ। আহতৰ পৰিয়াললৈ 50,000 টকাকৈ সাহায্য প্ৰদান। তেলেংগানাৰ ৰাংগাৰেড্ডি জিলাত এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়।